নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালেই। বৰ্তমান মোৰো ভালেই। মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোক দেখিছে নহয়, ইমান ধুনীয়াকৈ সাজি কাচি আছোঁ। আপোনালোকে হয়তো মনতে ভাবিছে ইমান সাজি কাচি আজি ক'ত যায়। আচলতে মই যাওঁ আজি শিৱসাগৰ। মোৰ সৰুকালৰ বান্ধৱী অৰ্থাৎ তেওঁ বিয়া হৈছে শিৱসাগৰত আৰু এতিয়া সিহঁতৰ ঘৰলৈ বুলি মই সাজু হৈছোঁ। আৰু তেওঁ যিহেতু মা হ'ল, মা হোৱাৰ বাবে মই তেনেকৈ সুবিধাই মিলা নাছিল যাবৰ বাবে। এতিয়া সুবিধাটো নিজে মিলাই লৈ তেওঁলোকৰ ঘৰলৈ বুলি যাবলৈ ৰেডি হৈছোঁ। তো আপোনালোকে চাই থাকক ধুনীয়াকৈ, মই আপোনালোকক দেখুৱাই গৈ থাকিম। তেনেহ'লে ব'লকচোন আপোনালোকক আজি মই ক'ত লৈ যাওঁ চাব। আৰু এইফালে দেখিছেই নহয় আমাৰ ধুনীয়া সেউজীয়া গাঁওখন, খুব বেছিয়ে ধুনীয়া আৰু খুব বেছিয়ে মৰম লগা। ইমান মৰম লগা গাঁওখন, আপোনালোকে ভাবিছে নামটোনো কি গাঁওখনৰ? এই গাঁওখনৰ নাম হ'ল ২ নং বুঢ়ীখং, অৰ্থাৎ আমাৰ গাঁও। আৰু এইফালে দেখিছে নহয়, এইটো হৈছে আমাৰ তিনিআলি। তিনিআলিটোৰ ওচৰতে লাগি আছে নামঘৰটো আৰু লগতে স্কুলখন। নামঘৰটো দেখিছেই নহয়, এইটো নামঘৰ। আমাৰ ঘৰৰ পৰা নামঘৰ আৰু স্কুলখন নিচেই ওচৰত। যদিও খোজকাঢ়ি আহোঁ বুলি কওঁ, তেনেহ'লে আমাৰ ঘৰৰ পৰা নামঘৰ আৰু স্কুলখনলৈ লাগে খুব বেছি 2 বা 3 মিনিট সময়। আৰু নামঘৰটোৰ ওপৰত দেখিছে নহয়, কৃষ্ণ আৰু ৰাধাৰ এখন ধুনীয়া ফটো। আৰু আমাৰ নামঘৰটোৰ ডেক'ৰেশ্যন দেখিছেই নহয়। আৰু লগতে নামঘৰটোৰ ভিতৰলৈ নোসোমাওঁতেই দুইফালে 2টা হাতী সন্মুখতে থৈছে। আৰু নামঘৰটোৰ লগালগ লাগি আছে আমাৰ ধুনীয়া স্কুলখন। আৰু এতিয়া লাহে লাহে আমি দুয়ো আমাৰ গাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। এইফালে আমাৰ ধুনীয়া ধুনীয়া ধাননি পথাৰবিলাক। আপোনালোকৰ বাৰু ধান দাবৰ হ'লনে? আমাৰ ফালে কিন্তু ধান দাব হোৱা নাই। যদিও আপোনালোকৰ হৈছে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমি যিহেতু আমাৰ টুকটুকিখনত গৈছোঁ, টুকটুকি মানে স্কুটিখনৰ কথা কৈছোঁ, ইয়াত তেলটো ভৰাই লওঁ, কাৰণ তেল নভৰালেতো যাবই নোৱাৰি। তো এতিয়া টেংকিটো ফুল কৰি লৈ, আৰু অকল স্কুটিখন তেল ভৰালেইতো নহ'ব, স্কুটিখনৰ চকাকেইটা চাই লওঁ হাৱা আছেনে নাই। স্কুটিখনত যিহেতু চকাত হাৱাই নাছিলে, সেয়েহে আমি দোকান এখনত আহি ইয়াত স্কুটিৰ চকাত হাৱাটো ভৰাই লৈছোঁ। তাৰপাছত এতিয়া আমি ধুনীয়াকৈ যাব পাৰিম, যাতে কোনো প্ৰব্লেম নিদিয়ে। সেইবাবে গোটেইকেইটা কাম সম্পূৰ্ণ কৰি এতিয়া আমি ওলাইছোঁ ইয়াৰ পৰাও। মৰাণত খৰধৰকৈ আহি বস্তু দুটামান বজাৰ কৰি এতিয়া আকৌ খৰধৰকৈ আমি সিহঁতৰ ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। আৰু এতিয়া আমি বৰ্তমান পাইছোঁহি, এইখন হৈছে চেপন। আৰু কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ। ইমানেই বেছি খৰধৰ হ'ল যে আপোনালোকক দেখুৱাবৰ কাৰণে সুবিধাই নহ'ল। আৰু এইফালে আমাৰ পোৱালিটো ইমান বেছি মৰম লগা। আৰু এইফালে মোৰ বান্ধৱীজনীকো লগ পালেতো মনটো বহুত বেছি হেপ্পী, বহুত বেছি ফূৰ্তি। যিহেতু সৰুকালৰ বান্ধৱী লগ পালে সকলোৰে ফূৰ্তি লাগে, তো বহুত বেছি ভাল লাগিছে। আপোনালোকে আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে? যদিও আপোনালোকে সঁচাকৈয়ে এই ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবে মোক বহুত বেছি উৎসাহিত কৰি তোলে আৰু লগতে আগবাঢ়ি যোৱাটো সহায় কৰে। তো এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোক সকলোৰে সুখ আৰু শান্তিৰে থকাৰ কামনাৰে আজিলৈ বাই বাই।